এইবিলাক ঘটনা কেনেকৈ ঘটি গ'ল? মোৰ দেউতাক মাৰা মানুহজনক মই প্ৰতিশোধ ল'মেই আৰু মাৰিমেই। এই ল'ৰাটো দাদা মই দেখিছোঁ। ক'ত ল'ৰা? এই হয় যে এটা মাহাজন আছে, এই তাৰ ঘৰতে থাকে ল'ৰাটো। দেখাই দিব। এইটোৱে নেকি? তুমি নেকি? মই যাওঁ এতিয়া। নেকি? অঁ হয়। মোক চিনি পাইছানে? নাই পোৱা, কোন? মই তোমাৰ দাদা। ক'ত আছিলি? এই বহুত ঘটনা হৈ গ'ল অ'। মোৰ দেউতাৰো এনেকুৱাই ঘটনা হৈছিল। দেউতাক মাৰা মানুহজন কোন? মই যাৰ ঘৰত থাকোঁ মাহাজন বুলি কয়, তেওঁৱে মাৰিছে মোৰ দেউতাক। চেষ্টা কৰিছিলোঁ মাহাজনক মাৰিব পৰা নাই, কিন্তু আজি যেনেকৈ নহওক মাহাজনক মই মাৰিমেই। এতিয়া মই এটা কামত যাওঁ, তই যি কৰ কৰ। যা। পানী গ্লাস লৈ নিয়ে এসো র।
চিনি পাইছা মোক কোনি কাষবৰ সৰু ল'ৰা হয় নেকি ৰমে মোৰ দেউতাক মাৰিছিলে নহয় বহুত ভাল কাম কৰিলি তই বল বল